হেল্ল' কি হ'ব তোমাৰ ভালে আছানে হয় নেকি অঁ এতিয়া হ'ব দিয়া অনিৰ্বাণ বাপৰে তোমাক বহুত দিনৰ মূৰত লগ পালোঁ পিছে খবৰ ভালনে তোমাৰ প্ৰেম খবৰ ভাল পিছে তোমাৰ আছোঁ আৰু বেয়া নহয় ঠিক আছে প্ৰেম মই দোকানত যাম ৰ'বা অঁ যোৱা আরে রকি ভাই আজিকালি আপনি মহামারী কে থাকে আরে বহুদিন শিকার পোৱা নাই বে শিকার বিচাৰিলে বাবা সেইটো হয় পিছে বস এটা শিকার আহিছে শিকার আহিছে ঐ বিজি চুপ ই এনি টাইম ফাইট থাকে ঐ কি কৰা রকি ভাই শিকার আহিছে আরে আহিব দিনা বে এ বে নই ঐ ৰখ ঐ মাতিছে তোক মাতিছো শুনা নাই বে কিয় মাতিছে লগত কিমান টকা আনিছ আমাক দি যা কিয় দিব লাগে এনেকৈ বাটত খুজিলে পাই নেকি আরে বে বেছি বুকি আছা তই আরে তই মোক মাৰিছ মাৰিয়া ৰখি দে রক রক ধরতা ধরতা পেলাই দিয়া বল আরে এটা দেখুন নীল হ্যালো রন্দা নীলক কোনোবাই মাৰি ৰাস্তাত পেলাই হৈ গৈছে কি বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে নীল কোনে মাৰিলে ঐ বিষাদ কোনে মাৰিলে তোক কোনে মাৰিলে তোক যোনে মাৰিছে মই চেলেঞ্জ কৰিছোঁ চেলেঞ্জ তাক মই প্ৰতিশোধ ল'ম প্ৰতিশোধ বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে ঐ প্ৰেম কলৈ যোৱা ঐ বৰ্মন মোৰ ভাইটিক কোনে হত্যা কৰিলে মই বিচাৰি আছো কি কোনে হত্যা কৰিলে তোমাৰ ভাইটিক নাজানো কোনে হত্যা কৰিলে কিন্তু মই বিচাৰি আছো কি মই বিচাৰি আছো মোৰ ভাইটিক কোনে হত্যা কৰিলে মই চেলেঞ্জ কৰিছো তাক হত্যা কৰা কাকো ৰেহাই নিদিওঁ কোনটো তোৰ ভাইটি ফটো দেখাচোন এইটো চা এইটোৱে তোৰ ভাইটি তাক নকি ভাই মাৰিছে মই দেখিছো কি কোন ৰখি তাৰ ওচৰলৈ মোক লৈ যা বল সেইকেইটা ধন্যবাদ বৰ্মন ইমান দিন মই বিচাৰি ফুৰা হত্যাকাৰী কেইটাক তই মোক লগ কৰাই দিলি ধন্যবাদ তোৰ ৰখি কোন কোন তই বে তোৰ যমৰাজ কি ঐ বিৰি চুপ থাক কোন তই বে আৰু তই ইয়ালৈ কিয় আহিছ মই চেলেঞ্জ সম্পূৰ্ণ কৰিব আহিছো কি চেলেঞ্জ বে
মোৰ ভাইটিক তই কিয় মাৰিছিলি অ' আচ্ছা মানে তই আমাক মাৰিব আহিছ এই কাম মাৰিছ ভাইটি তোক দিয়া চেলেঞ্জ মই সম্পূৰ্ণ কৰিলো হয় গাইছ আমি এটা নতুন ভিডিঅ' পুনৰ কমপ্লিট কৰিলোঁ আজি বৰষুণ বতৰ আছিল ভাবিছোঁ শ্বুটিং নহয় বুলি ভাবিছিলোঁ কিন্তু শ্বুটিং হ'ল ফাইনেলি আমাৰ লগত এয়া মিথুনে আজি কৰিছে নমস্কাৰ মই আগতে কৰিছোঁ ভুমাপিয়াখন আৰু আজি নতুনকৈ কৰিলোঁ চেলেঞ্জ আৰু এই চেলেঞ্জখন কৰিলোঁ অংকুৰৰ চেনেলত আৰু ভাল লাগিল আৰু যদি ভুল ভ্ৰান্তি হৈছে কিবা ক্ষমা কৰি দিব দিহা পৰামৰ্শ দিব লগতে আমাৰ সম্পূৰ্ণ আমাৰ সৰু ল'ৰা ছোৱালী আমি সকলোৱে কৰিছোঁ লগতে আগন্তুক দিনত আমাক যাতে এনেকৈয়ে আৰু উৎসাহ দিয়ে মৰম দিব এই চেনেলটোত মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়া আমি অন্য এটা ভিডিঅ' কৰিবলৈ মানে উৎসাহ পাম যাতে ভিডিঅ'টো সকলোৱে চাব পাৰে শ্বেয়াৰ কৰি দিব সকলোৱে চাব শেষত আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব